खुलुमबाय स्टुडियाव आं उदांस्रि मुसाहारि बीटीसी 20 गनं सुक्लाय सेरफां बियाबाव बीपीएफ दलनि जयनिं हाबाफारि जेसेबांनो बीटीसी बिसायख'थिया खाथिनिफ्राय खाथिसिन सफैगासिनो एसेबांनो मोनफ्रोमबो दलनि जयनिं हाबाफारियाबो सोलिगासिनो दं। मख'नो गोनांदि बीटीसी बिसायख'थिया जानो थाखाय बारा गोबाव सम गैला। बे बीटीसी बिसायख'थिखौ नोजोर होनानैनो गुबुन गुबुन दलनि जयनिं हाबाफारि लानाय बायदिनो बीपीएफ दलोआबो जयनिं हाबाफारि लागासिनो दं। बीटीसीनि बारग' मावफुं सोद्रोमा गणेश कसारी बिथांनि नुजाथिनायाव गुबुन गुबुन दलोनि मावथि सोद्रोमाफोरा बीपीएफ दलोआव जयन जादों। थांनाय मैया मोनाबिलि समाव 20 गनं सुक्लाय सेरफां बियाबाव बारग' मावफुं सोद्रोमा गणेश कसारीनि न'आवनो गोबां बीजेपी आरो इउपीपीएलनि मावथि सोद्रोमाफोरा बीपीएफ दलोआव जयनिं जादों। दानिया फैदो बे जयनिं हाबाफारियाव गणेश कसारीया खौरांगिरिनि सिगाङाव मा बुंथिदों जों आबुङै खोनासंलांनि। माननीय অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আমাৰ গাঁৱত আজি মিটিং পাতিছিলে আৰু তেখেতৰ মিটিং পাতিছে তেখেতৰ মানে বিজেপি দলে মানে বিটিচিত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব যোৱাবাৰো আছিল এইবাৰো হ'ব গতিকে তেখেতে বিজেপিক ভোট দিব লাগে বুলি ৰাইজক অনুৰোধ কৰিছে সুন্দৰ কথা আৰু হিচাপে তেখেতে সকলে বিজেপিক উন্নয়নৰ মানে আগুৱাই নিয়াৰ কাৰণে কাম কৰিব আৰু সেই হিচাপে আমিও আমাৰ দলীয় কাৰ্যপন্থাটো আমি অটুট ৰাখিছোঁ গতিকে তেখেতে আমাৰ গাঁৱত আহিছে এইটোৰ লগত কথা নাই তেখেতে অহাৰ কাৰণে মই মিটিং কৰিব নালাগে এইটো কথা নাই এই ধৰণৰ কথা গতিকে বিজেপিৰ কাম কৰিব আৰু আমি বিপিএফৰ কাম কৰিম এই হিচাপে আজি আমি শুক্লাই চেৰফাং সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁৱত মিটিং কৰিছোঁ আজিও এতিয়া মানে বলাজাৰ লন্থিবাৰী গাঁৱত আমি মিটিং কৰিলোঁ তাতে কেইজনমান ইয়াত 22 জন যোগদান কৰিছে আৰু তেতিয়া মোৰ ঘৰতো 92 প্লাছ এতিয়া 22 জন 114 জন এতিয়ালৈ হ'ল আৰু অলপ পিছত আমি আকৌ দীঘলী পাৰত তাতে মিটিং হ'ব তাতেও প্ৰায় 40-50 জন যোগদান কাৰ্যসূচী আছে তাতেও আমি আজি মানে যোগদান কৰিম এইখিনি কথা গতিকে দিনে নিশাই আমি সদায় যোগদান কাৰ্যসূচী চলাই আছে এদিনো গেপছ নাই আপোনালোকে চাব পাৰে মোৰ গণেশ কছাৰী মোৰ ফেচবুক আছে এই ফেচবুক যদি সাৰ্চ কৰে সদায় চাব সদায় মানে যোগদান আছে দিনে নিশাই আমি সময় দিব পৰা নাই ৰাইজে আজি আমাক আকলিয়াই লৈছে আৰু আমি ভাবোঁ এইবাৰ শুক্লাই চেৰফাং সমষ্টিত বিপিএফ দলে মানে জয় হ'ব আৰু বিটিচিত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি চৰকাৰ গঠন কৰিম আৰু ৰাইজৰ উন্নয়নৰ কাৰণে আমি কাম কৰিম শুক্লাই চেৰফাং বিপিএফৰ এগৰাকী সক্ৰিয় কৰ্মী দিগন্ত কলিতাই বিজেপি যোগদান কৰিছে কিবা প্ৰভাৱ পৰিব নেকি একো প্ৰভাৱ নপৰে কালি তেখেতৰ গাঁৱত আমি এটা মিটিং আয়োজন কৰিছে তাতে আপোনালোকক আমন্ত্ৰণ কৰিছোঁ আজিয়ে আমন্ত্ৰণ কৰিলোঁ গতিকে অহাকালি আপোনালোকে 6:30 বজাত পোৱাকৈ নিজগাঁও দিগন্ত কলিতাৰ মানে ঘৰৰ ওচৰতে মানে এটা গাঁৱৰ ৰাইজে দিগন্ত কলিতাই মানে বিজেপিত যোগদান কৰাৰ কাৰণে তেখেতক লগত সংগী নিদিয়া গাঁৱৰ ৰাইজে মানে মিটিং পাতিছে আৰু মোকো মাতিছে আৰু হিচাপে কালি তাতে মানে উপস্থিত হ'ম আৰু তাতে যোগদান কাৰ্যসূচী আছে তাতে আপোনালোকে আহিব কি মন্তব্য দিছে মই এইটো শুনা নাই আজিলৈ হ'ব লাগে এই কথা আগতেই কৈছিল যিমান পাৰে তেখেতে একত্ৰিত কৰাৰ কাৰণে কাম কৰক অকল প্ৰেছ মিট দি সামৰি থাকিলে নহ'ব একতা হ'ব লাগিলে দুয়োটা দলৰ মাজত বহাই দিব লাগিব এটা মেচত বহাই ফালে আলোচনা কৰাৰ ব্যৱস্থাটো কৰক সেইটো মই তেখেতক অনুৰোধ কৰিছোঁ দুয়োটা দল লগ লাগিলে যেতিয়া মানে হাগ্ৰামা নে প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সিদিনাই কৈছে যদি বিটিচিৰ ইলেকশ্যন হয় হাগ্ৰামা মহিলাৰী চিফ হ'ব যদি বিটিআৰৰ ইলেকশ্যন হয় প্ৰমোদ বড়ো চিফ হ'ব